আসসালামু আলাইকুম, নমস্কার। মোৰ নাম আমিনুল ইছলাম, ঘৰ কলগাছিয়া, জনিয়া সমষ্টি। মই আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দুআষাৰ কথা ক'ব বিচাৰিছোঁ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আমাৰ খিলঞ্জীয়া মুছলমানসকলক অৰ্থাৎ গৰিয়া মৰিয়া দেশী মুছলমান সম্প্ৰদায়ক আপুনি সিহঁতৰ বুদ্ধিজীৱীৰ লগত বহুত ভাল ভাল কথা আলোচনা কৰিছে। আমাৰ ভাল লাগিছে, বেয়া লগা নাই। কাৰণ আপুনি যিহেতু আমাৰ মুছলমান মানুহৰ লগত ভাল পৰামৰ্শ কৰিছে। কেৱল মুছলমানেই নহয়, আমাৰ অসমৰ সমূহ বৈধ ভাৰতীয় নাগৰিকৰ কাৰণে যেতিয়া আপুনি কল্যাণ কামনা কৰিব, তেতিয়া আমাৰ ভাল লাগিবই। এতিয়া সেইটো আমাৰ কোনো জাতি ধৰ্ম বৰ্ণ বুলি কোনো কথা নাহে। কিন্তু আমাৰ মনত এটা আঘাত লাগিছে বা আমাৰ মনত এটা বেয়া লাগিছে যে আপুনি আমাৰ অসমীয়া মুছলমান মানুহক বাঙালী মুছলমান মানুহৰ পৰা অলপ ছেপাৰেট কৰিব বিচাৰিছে বা ভাগ ভাগ কৰিব বিচাৰিছে। সেইটো কাৰণত আমাৰ অন্তৰত আঘাত লাগিছে বা আমাৰ অন্তৰত বেয়া লাগিছে। কেৱল মোৰেই নহয়, আমাৰ মুছলিম সম্প্ৰদায় প্ৰত্যেকজন মানুহৰ অন্তৰতে প্ৰায় আঘাত লাগিছে। মুছলিমীয় দুই একজন মানুহ, হয়তো দুই একজন মানুহ বুদ্ধিজীৱী মানুহ সেইসকলৰ লগত আলোচনা কৰিছে। কিন্তু গোটা অসমবাসীৰ অন্তৰত কেনেকুৱা লাগিছে সেইটো হয়তো আপুনি উপলব্ধি কৰিছে নে নাই মই নাজানো। মোৰ এইটোই কথা যে আমাৰ অসমীয়া মুছলমান আৰু বেংগলী মুছলমান, বাংলা ভাষাভাষী মুছলিম সম্প্ৰদায়ক বা বেলেগ ভাষাভাষী মুছলমান সম্প্ৰদায়ক যাতে দুফাল কৰা নহয়, তাৰ কাৰণে মই আপোনাৰ আগত দুআষাৰ কথা কৈছোঁ। তো এইটো আপুনি এইটো কাম কৰিব পাৰে যে আপুনি প্ৰত্যেকজন মুছলমান মানুহৰ কাৰণে আপুনি ভাল চিন্তা কৰক, ভাল কল্পনা কৰক, সিহঁতৰ সুবিধা অসুবিধাৰ কথা আপুনি চিন্তা কৰক। সেইটো চবতকৈ বেছি ভাল হ'ব। কেৱল এটা কেৱল আমাৰ অসমীয়া মুছলমান সম্প্ৰদায়ক আপুনি চালে ভাল কথা চিন্তা কৰিলে বা বেংগলী মুছলমানক হয়তো ছেপাৰেটকৈ ভাল কথা চিন্তা কৰিলে, ইটো নকৰাকৈ যদি আপুনি টোটেলি আমাৰ সমূহ মুছলমান সম্প্ৰদায়ক আপুনি একগোট কৰি পেলাই প্ৰত্যেকজন মানুহৰ কাৰণে আপুনি অলপ কম হওক কোনো কথা নাই, কিন্তু প্ৰত্যেকজন মানুহৰ কাৰণে আপুনি যাতে সমূহীয়া এটা কল্যাণৰ চিন্তা কৰে, তেতিয়া সেই বস্তুটোত আমাৰ গোটেই অসমবাসী ৰাইজে, গোটেই অসমবাসী মুছলমান মানুহবিলাকে অন্তৰত বেছি শান্তি পাব। কেৱল গোটেই অসমবাসী নহয়, গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে, প্ৰত্যেকজন মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকে আপোনাক প্ৰশংসা কৰিব, আপোনাক বাহ দিব, আপোনাৰ কাৰণে হাত চাপৰি মাৰিব। আপুনি মানুহৰ প্ৰশংসাটো লওক, আপুনি মানুহৰ দোৱা আৰু আশীৰ্বাদ লওক, আপুনি মানুহৰ পৰা মংগলটো লওক। মই সেইটো আপোনাৰ কাৰণে কামনা কৰিছোঁ। আৰু এইটো কেৱল আমাৰ মুছলমান সম্প্ৰদায়ক এটা আপুনি এটা হাত কৰি ৰখাৰ কাৰণেও এটা বিৰাট এটা আপোনাৰ শক্তিৰ ইন্ধন যোগাব বা আপোনাৰ কাৰণে এটা বিৰাট এটা শক্তিৰ ইন্ধন যোগাব বুলি মোৰ বিশ্বাস। আৰু আগন্তুক সময়তো যাতে আপোনাৰ প্ৰত্যেকজন মুছলমানে যাতে আপোনাক আঁকোৱালি ল'ব পাৰে, আপোনাৰ কাৰণে সকলোৱে যাতে সহায়ৰ হাত বঢ়াই দিব পাৰে, তাৰ কাৰণে আপুনিও অলপ চিন্তা ভাৱনা কৰক। তো গতিকে আপুনি এতিয়া যিহেতু আমাৰ সকলোৰে চিন্তা ভাৱনা কৰিব, ভাল বেয়া সেইটো আপুনি চিন্তা ভাৱনা কৰিব। নিশ্চয় কিজানি আপুনি ভালৰ কথাটো চিন্তা কৰি আছে, কোনটো বস্তুত ভাল হ'ব। কিন্তু ৰাইজৰো দুআষাৰ পৰামৰ্শ আপুনি ৰাখিব বুলি আমি অনুৰোধ কৰিছোঁ। গতিকে মই ইয়াত দীঘলীয়া নকৰোঁ। মই আৰু এটা কথা কওঁ যে হয়তো যে আজি হয়তো মুছলমানক হয়তো দুফাল কৰাৰ চিন্তা ভাৱনা কিবা কৰা হৈছে, কিন্তু
আমাৰ যিটো হিন্দু সমাজ আছে, আমাৰ অসমীয়া হিন্দু আছে, বেংগলী হিন্দু আছে, বা বেলেগ বেলেগ ভাষা ভাষী যি হিন্দু মানুহ আছে, সেই সকলোকে যদি কোনো এজন মানুহে কয় যে আমি অসমীয়া হিন্দুক বেলেগকে মানে এটা গ্ৰুপ বনালো, বেংগলী হিন্দুক বেলেগকে গ্ৰুপ বনালো, বা বেলেগ ভাষাৰ মানুহ হিন্দু মানুহক এটা বেলেগ বেলেগ গ্ৰুপ বনাই বেলেগ বেলেগ গ্ৰুপ বনাই দিলো, কোনো হিন্দু সম্প্ৰদায়কে এইটো ভাল পাব? মোৰ বিশ্বাস কোনো হিন্দু সম্প্ৰদায় এই বস্তুটো ভাল নাপায়। ময়ো ভাল নাপাওঁ যে আমাৰ কোনো হিন্দু সম্প্ৰদায়ক ভাগ কৰাটো, সেইটো ময়ো ভাল নাপাওঁ। গতিকে মই কোনো হিন্দু সম্প্ৰদায়ক বিভাজন কৰাটো ভাল নাপাওঁ। মই কোনো আমাৰ মুছলমান সম্প্ৰদায়কে বিভাজন কৰাটো ভাল নাপাওঁ। কাৰণ প্ৰত্যেকটো জাতি তাৰ নিজাববীয়া এটা প্লেটফৰ্মত থাকিবলৈ দিব বুলি মই আশা কৰিছোঁ। আপোনাৰ ওচৰত মই অনুৰোধ কৰিছোঁ, হয়তো মই ভাবিছোঁ যে আপুনি মোৰ কথাটো ৰাখিব বুলি মই আপোনাৰ ওচৰত দৰখাস্ত কৰিলোঁ। তো গতিকে মই আপোনাৰ সদস্যত মই আপোনাৰ সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ, আমাৰ অসমবাসী ৰাইজৰ উন্নতি কামনা কৰিছোঁ, আৰু আমাৰ অসমৰ সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ। এইখিনিতে মই মোৰ কথা সামৰিছোঁ, আৰু মোৰ যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। জয় আই অসম।